নমস্কাৰ দাদিখুৰে জেঠজিতে আটাবো বাইভিনী পান্নাৰগিলাখন কথাখানকে আজি মোৰ চেনেলত স্বাগতম জনালোঁ। তো আজিৰ ভিডিঅ' পুৰা একদম বেল্টা বেল্টি হ'ব। কি হ'ব তো এইটো যে আপোনালোকে চাই থাক, একদম পুৰা ধামাকা হ'ব। তো তাহলে দেৰি নকৰোঁ। তো ৰাইজ মানে মই বহুত দিন পাছত আহিলোঁ বাসুগাঁও টাউনত আহিয়া এই যে বাসুগাঁও বাজাজেৰ এতে একবাৰ আহিছোঁ, যিহেতু মানে বাজাজত একবাৰ খবৰ লৈ যাওঁ নতুন গাড়ী কি আহিল। তো ভিতৰত চ তো ইফালে আহিলোঁ বহুত দিনে মূৰত। গোপাল ভাই কেনেকা ভাল না? ভাল আৰু ইফাল দিয়া ভাল ভাল দে ঠিক আছে। বহুত দিনৰ মূৰত আহিলোঁ। কি কয় নতুন গাড়ী চাড়ী আহিলে নাই? কিবা আহিলে। কি গাড়ী আহিল? আমাৰ N150 আহিছে নতুন। N150 ওয়াও, বহুত দিনৰ মূৰত আহিলোঁ তো। N150 কোনখান? এই বগাখান মানে এইখান N150। মোৰ কিন্তু এই বাজাজেৰ গাড়ীকেইটিৰ ভিতৰত হাইয়েষ্ট ভাল লগা গাড়ীখন হৈছে এইখান 220 পালচাৰ খান। তো বাজাজ যিখান 220F মানে 220 পালচাৰ খান আছে, এইখান মোৰ বেছি ভাল লাগে, চবতছে ভাল লাগে বাজাজেৰ গাড়ীকেইটিৰ ভিতৰত। আর কি গোপাল ভাই কি কয় এই 150 NS খানের দাম কত যায়? এইটো 144 নেকি। বহুদিন মূৰত আহিলোঁ না বাসুগাঁৱত আহাতে একবাৰ ইমাৰ খবৰ লৈ যাওঁ আৰু কেনেকা নতুন গাড়ী চাড়ী আহিছে না নাই আহে একবাৰ উদ্দেশ কৰিয়া। যদি কিবা নতুন গাড়ী আহিছে তো দেখিয়া যাং খান বাসুগাঁওখান আজি ঘূৰিম আৰু যাম। বোলে নতুন গাড়ী এইখান আহিছে, এইখান নতুন গাড়ী, এইখান হৈছে NS 150 না N150। আচ্ছা N150 এইখানে দাম বৰ্তমান কত চলি আছে? 1,22,000। 1,22,000 কেছ লইলে না অনলি গাড়ির দাম। আচ্ছা আর আরসি টারসি এগুলা বেলেগ। আচ্ছা টোটাল কত যাব? টোটাল 144। কত? 144। আচ্ছা 1,44,000। ঠান্ডা লাগছে নাকি? ঠান্ডা তো লাগিব। ঠান্ডা দিন আহিছে আমাৰ বিহু আহিলে। বিহুত তো আৰু ঠান্ডা হ'ব। বিহুত অফাৰ থাকিব। বিহুত অফাৰ থাকিব না? আচ্ছা মাঘ বিহুৰ অফাৰ থাকিব। মাঘ বিহুত একদম ধামাকা। তো আৰু আহিম একবাৰ খেলা দেখা দেখি হ'ব। নিশ্চয় আহিব। ঐ এৰে কেনেকা আছে ফেচিলিটিগিলা? কেনেকা ৰে? তো সব আছে। কেনেকা? ডাবল ABS। আচ্ছা ABS আছে। সিঙ্গেল ডিস্ক কিক আছে লগত, এইটো ভাল দিছে। এইটো কিক আছে। আচ্ছা দামটা কিমান কইলো এটা? 1,22,000। এক শোরুম প্রাইস হল 1,22,000। 1,22,000 আর অন রোড হল 1,41,000। ওনত 1,41,000 আর সেই গোটের সেম দাম। কালার লগত কোনো দাম নহয়। আপনি যিকোনো পছন্দ করব পারে, যিকোনো কালারে। আচ্ছা এটা লাইট গিয়ে ভাল লাগছে একদম, মানে LED মানে একদম মানে পুরা প্রজেক্টর। প্রজেক্টর নিচিনা। সিলিন্ডার নাই এরে প্রায়। তেল কম আছে। ঠান্ডা হয়ে থাকে না? ঠান্ডা হয়ে থাকে। আৰু আমাৰ দাদা বহুত দিনৰ মূৰত লগ পাইলং। বাকী ভালে আছা? ভাল। আচ্ছা নতুন গাড়ী বোলে আহিছে NS নতুন গাড়ী আহিছে। আচ্ছা নতুন গাড়ী আহিছে। তো তাৰপিছত আৰু বাকী তো আমাৰ বিহু আহি আছে। বিহুৰ নতুন বছৰৰ অফাৰ চফাৰ আনিবি না কিবা? আহিব দে ঠিক আছে। নতুন বছৰৰ অফাৰ চফাৰ লাগিব। তো বাকী এনে ভাল দে আৰু এইগিটি গোটেই মেলা গাড়ী আছে। তো যদি কাৰোবাক গাড়ী লাগে মই ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া দিম, ইমাৰ ফোন কৰে পুচিবি দাম চামগিলা। আৰু বেছি দেৰি নকৰোঁ, এৰে পৰা যাওঁ। তো এইখিনিয়ে আছিল। এনেই আৰু বাসুগাঁও আহিলোঁ একপাক বাজাজত সময় খবৰ খাতি লৈ লওঁ। আৰু আজিলৈ এইখিনিয়ে। টাটা বাই বাই।